দৈত্যরাজ বলির জয় দৈত্যরাজ বলির দিনে নিশাই হৰি ভক্তি কৰি আহিছো তথাপিও আজিও শ্ৰী হৰিৰ মই নাপালো দৰ্শনে আপোনাৰ আগমনে ধন্য কৰিলে এই বলিৰ জীৱন এই অসমৰ শত কোটি প্ৰণিপাতি কৰিব গ্ৰহণ কিয় দেখো আজি কব সকলো আছে মোৰ আজি কিন্তু নাই শান্তি অলপ মনতে ঐশ্বৰ্যৰে পৰিপূৰ্ণ তোমাৰ জীৱন মহাধানী বুলি পৰিচয় ৰাখিছা ধৰা তথাপিও কিয় তোমাৰ মৰাজী অশান্ত পিতামহ প্ৰহ্লাদৰ বাক্য মানি একান্ত মনে মই হৰি ভক্তি কৰি আহিছো তথাপিতো এই বুলি নাৰায়ণে মোক নিদিলে দৰ্শনে
নারায়ণ 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 বৈদ্যরাজ হরিদর্শন ইমান সহজ নহয় কিন্তু কিন্তু কি না বলছি আছে আছে মাত্র এটি সহজ উপায় আছে যদি তোমাৰ মনত প্ৰবল হেঁপাহ হৰিদৰ্শন তেন্তে তেন্তে তুমি তোমাৰ উপৰিগ্ৰন্থ হিৰণ্যকশিপুৰ নীতি গ্ৰহণ কৰা আৰু সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা তেতিয়াহে তোমাৰ মনৰ ইচ্ছা পূৰণ হ'ব এতিয়া মই বিদায়হে মাগিছোঁ যাও কিন্তু বলি নারায়ণ 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 হয়তো আৰু হিংসাৰে মই তোমাৰ মনে মোৰ ইউজি দিব বিৰোচনী নন্দনে তোমাৰে আজি কৰিছে বিভ্ৰান্তিৰ প্ৰতিজ্ঞা দেৱদ্ৰ ভক্তদ্ৰ মোৰ জীৱনৰে একমাত্ৰ প্ৰশ্ন মাথো উদ্দেশ্য এটাই নারায়ণ দর্শনে তারে নিমিত্তে